নমস্কাৰ। আজি বহুদিনৰ মূৰত আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আজিৰ যাত্ৰা অকণমান বেলেগ হ'ব। আজিৰ যাত্ৰাত আমি দেখাম অকণমান বিশেষ অভিজ্ঞতা। আহক আমি আগবাঢ়োঁ। আজি আমি গৈ আছোঁ দৰংগিৰিৰ পৰা খাৰকুট্টালৈ। দৰংগিৰিৰ পৰা প্ৰায় 9-10 কিলোমিটাৰ খাৰকুট্টালৈ। আৰু আজি আমি খাৰকুট্টালৈ গৈ আছোঁ আৰু আমি ইতিমধ্যে নেশ্যনেল হাইৱেৰ পৰা খাৰকুট্টা ৰাস্তাৰে সোমাই গৈ আছোঁ। এয়া আজিৰ আমাৰ লক্ষ্যস্থান। আমি আহি পালোহি আৰু ইয়াতে হৈ আছে পেৰাগ্লাইডিং কম্পিটিশ্যন। মেঘালয় চৰকাৰে অনুষ্ঠিত কৰিছে প্ৰথমবাৰ নেশ্যনেল লেভেলত। এয়া সুন্দৰ পৰিৱেশ। ইয়াত ধুনীয়াকৈ ওপৰত এইয়া পাহাৰৰ ওপৰত শিলত ৱেলকাম লিখিছে আৰু এই পাহাৰৰ ওপৰৰ পৰাই পেৰাগ্লাইডিং ষ্টাৰ্ট হয় আৰু আমি য'ত আহিছোঁ এই পইণ্টটোত আহি পৰেহি আৰু এইটো পইণ্ট মেইন পইণ্ট। এই গ'ল দিয়া আছে আৰু এই চাৰ্কুলৰ মাজত আহি পৰিব লাগে। এখন ভৰি হ'লেও এই চাৰ্কুলৰ মাজত ফাৰ্ষ্ট ভৰি পৰিব লাগে। এয়া দেখিছে এই আমাৰ পিছপিনে প্ৰতিযোগী আহি আছে এই আমাৰ ওপৰত এয়া, আৰু প্ৰায় 100 প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে, উভয়ে ল'ৰা ছোৱালী। প্ৰথম নতুন অভিজ্ঞতা পেৰাগ্লাইডিং, ইয়াৰ আগতে দেখা নাছিলোঁ, ইয়াত ফাৰ্ষ্ট দেখিছোঁ আৰু ইয়াত কৰিব পাৰি। এইটো এটা টুৰিজিম স্পট বনাই লৈছে। ইয়াত অন্য দিনত আহিলেও ইয়াত পেৰাগ্লাইডিং কৰিব পাৰি। এয়া চাওক, এজনৰ পিছত আন এজন প্ৰতিযোগী আহি আছে। এইজনে প্ৰায় মাজত পৰিছেহি তেখেতৰ লক্ষ্যস্থানত আৰু ইয়াৰ পিছতে অন্য এজন প্ৰতিযোগী আহিছে। এয়া তেখেত মানে গৈ নেপালে চাৰ্কুলটো। ঠিক তেনেকৈ আহি আছে। এয়া আকৌ এজন আহিছে। আজি ইয়াত আহি বহুত ভাল লাগিল। আজি প্ৰথমবাৰৰ বাবে দেখিলোঁ পেৰাগ্লাইডিং। টিভিত দেখিছিলোঁ, আজি ফাৰ্ষ্ট নিজে প্ৰত্যক্ষ কৰিলোঁ আৰু ইয়াৰ বাবে সম্পূৰ্ণ ধন্যবাদ তথা কৃতজ্ঞতা দিব লাগিব মেঘালয় চৰকাৰক আৰু ইয়াৰে যিজন স্থানীয় বিধায়ক, সেই বিধায়কজনক, খাৰকুট্টাৰ স্থানীয় বিধায়কজনক। তেখেতৰ প্ৰচেষ্টাতে আজি ইয়াতে অনুষ্ঠিত হৈছে পেৰাগ্লাইডিং কম্পিটিশ্যন। মেঘালয়ে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে এই কম্পিটিশ্যন, য'ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত যোগদান কৰিছে। প্ৰায় 100 গৰাকী খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। নাই এই আহিছে বোলে।
Say I'm looking like I own snack. Sweet release in my safe, I got home racks. LA bitches always ask me where I come back. Looking like a rock star, switch out on the cuff cars. Fucking with me, call up on the OC and show up under the shutdown. When my homies pull up on your block and make that thing go grata-ta-ta. Just let them know that you are one of the kind. I'm gonna do it right. I'm gonna do it right. That's how we do it right. One thing we tell you, man, get me high five.